কি কৰি আছ ইয়াত এনে লগৰ সমনীয়াৰ লগত হয় নেকি তই কেতিয়া আহিলি মই যোৱাকালি আহিলোঁ ৰ ভালে আছা আছ না কেইদিনমান আছোঁ ৰ ৰাজু এইজনী ক'ৰ ছোৱালী কোনজনী অজন্ত এই সৌজনী ব'ল আমি অলপ ফুৰি আহোঁ বল তেনেহ'লে ঐ ৰাখি ল'ৰাজন কৰ নাজানো নহয় কিয় নাই এনে তইচোন ছোৱালীজনীৰ কথা একোৱে নক'লি সৌজনী ৰাজেশ দুৱাৰাৰ একমাত্ৰ ছোৱালী বন্তি হয় নেকি দে মই এতিয়া যাওঁ দে মোৰ অলপ কাম আছে বেলেগ কাম যাতে পিছত লগ পাম ঠিক আছে মই চাই লওঁ কি হয় ভাই কি কৰিছ আছোঁ আৰু আছা আছোঁ তাৰ লগত ইমান ব্যস্ত নাই এই লগৰ এজনে ফোন কৰিছে ক'ৰ পৰা আহিলি ঘৰত নাই লগৰ ক'ৰ পৰা আহিলোঁ মানে এটা কথা হ'ল তেতিয়া যে ছোৱালীজনী দেখিছিলোঁ ছোৱালীজনী বহুত ভাল লাগিছে হয় নেকি কথাই ল'ব পাৰা যদি ৰাজুক এটা কল কি কয় হেল্ল' ৰাজু মানে তেতিয়া যে ছোৱালীজনী দেখিছিলোঁ সেই ছোৱালীজনী মোৰ বহুত ভাল লাগিছে হয় নেকি মই জানিছিলোঁৱে তই তেতিয়া সোধোতে তোৰ ভাল লাগিব বুলি বাৰু কাইলৈ কিবা এটা কৰিম দে চেষ্টা কৰিম ভালে ন বল অলপ ফুৰি আহোঁ ক'ত যাবি এইফালে বেছি দেৰি নকৰোঁ হা জন ভাই এটা কথা হ'লে কচোন মানে সেইদিনা ছোৱালী এজনী ভাল লাগিছিল তেওঁৰ নাম বোলে বন্তি নে কি মানে বহুতেই ভাল লাগি গ'ল কিন্তু মই ৰাজুক ক'লো কথাখিনি কি ক'লে সি আকৌ গুৰুত্বই নিদিলে সি আৰু আজি দেখা দেখিয়ে নাই মানে কি হ'ব এতিয়া তুমিয়ে কিবা এটা কৰি দিয়া চাওঁ বাৰু মোৰ ভাল লগা ছোৱালীজনী সেইজনী নেকি তুমিয়ে কিবা এটা কৰি দিয়া আহিব দিছোঁ বন্তি শুনাচোন কি হ'ল তোমাৰ লগত এটা কথা আছে এয়া মোৰ বেষ্ট ফ্ৰেণ্ড জয়ন্ত হাই কি নাম তোমাৰ বন্তি কি পঢ়ি আছা তুমি বিয়ে ভাবছেন হয় নেকি বন্তি দেৰিয়ে বজাও বল এতিয়া যাওঁ হা পিছত লগ পাম বন্তি শুনাছো তোমাৰ লগত কথা এটা আছে কি হ'ল কোৱাচোন মানে কথাটো হ'ল বন্তি তোমাক প্ৰথম দেখাৰ দিনাৰে পৰা কিবা এটা মোৰ ভাল লাগিছে আৰু কি ভাল লাগিছে হয়তো মই নিজক বুজা নাই আৰু তোমাক আৰু তুমি এবাৰ নিজক বুজি চাবাচোন
ঠিক আছে মই এবাৰ ভাবি চাম এতিয়া যাওঁ বাৰু অ' ৰাখি অৱন্তি ক অ' এটা বিৰাট ডাঙৰ কথা আছিল অ' কি কথা আজি জয়ন্তই মোক প্ৰপ'জ কৰিলে অ' হয় নেকি তেনেহ'লে এছা কৈ দে কম ৰ দুদিনমান যাওক ঠিক আছে কাইলৈ আমাৰ ঘৰত আহিবিচোন অঁ কিয় এই এক জেগাত ফুৰিব যাম দে হ'ব দে যাম দে অঁ দিয়ে হ'ব দে বাই বাই ভন্টি শুনাছো কি হ'ল কোৱা শুনিছোঁ একো নকলাই মোক কিছুমান কথা নকলেও বুজি পাব লাগে হয় নেকি ব'লা তেনেহ'লে ফুৰি আহিব ব'লা এক মিনিট আৰে এইটোচোন আমাৰ ভণ্টি আনব তাই কোন ল'ৰাৰ লগত এনেকৈ ৰাস্তাত ঘূৰি আছে দেউতা অ দেউতা কি হ'ল কি হ'ল মানে হ'বলৈ একো বাকী নাথাকিল কি হ'ল বা কচোন ভালদৰে কিয়েৰা কোনোবা পাগলৰ প্ৰেমত পৰিছে আমাৰ মানুহ সকলো শেষ কৰি পেলাব তাই কি কোন এইজন কোন মই ভালদৰে নাজানো কোনোবা জয়ন্ত নে কি নাম তাৰ কোন মাজনী এই মাজনী এইফালে আহ ইয়াতে বচোন অলপ কথা আছে তোৰ লগত কি কথা কোৱা দেউতা শুন মাজনী মাজা ঢুকাৰ পৰা তোক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছো তই এই ভালপোৱা সকলো পাহৰি যা আৰু জয়ন্তৰ কথা সকলো পাহৰি যা মানে সোনকালে কৈছো তাক পাহৰি যা অহাকালি তোক নলবাৰীৰ পৰা ল'ৰা আহিব চাবলৈ আৰু ঘৰখন ভালদৰে পৰিপাতি কৰি ৰাখিবি আৰু এটা কথা শুন আজিৰ পৰা তই বাহিৰত ওলোৱা বন্ধ কলেজ চলেজ একোৱেই যাব নালাগে হেল্ল' 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 ৰাজু অঁ ভণ্টি কোৱা মোক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছে হয় নেকি তুমি জয়ন্তক ক'বা কথাটো হা অঁ ঠিক আছে মই কম দিয়া এতিয়া ৰাখিছোঁ ঠিক আছে ঐ জয়ন্ত এটা কথা হ'ল নহয় ভণ্টিক ঘৰৰ পৰা ওলোৱা বন্ধ কৰিছে নহয় দে বাৰু মই যাই আছোঁ
হেল্ল'। হেল্ল'। তই মোৰ ভনীক কি চাই ভাল পাবলৈ আহিছ? তোৰ কি আছে হা? তোৰ কি আছে? তোক ভালদৰে কৈছোঁ, তই মোৰ ভণ্টিৰ কথা আৰু দ্বিতীয়বাৰ নাভাবি। তোক কৈছোঁ নহয়, এতিয়াই পাহৰি যা। আবে পল্লৱে ফোন কৰি মোক ভণ্টিক পাহৰি যাব কৈছে বে। এতিয়া কি কৰিবি? কি কৰোঁ এতিয়া মই? তই টেনশ্যন ল'ব নালাগে, মই আছোঁ ভাই, তই টেনশ্যন নল'বি। বল বল। হেল্ল'। হেল্ল'। অঁ ভণ্টি, এটা বহুত ডাঙৰ কথা হৈ গ'ল নহয়, তুমি শুনিছানে? নাই শুনা, কোৱাচোন কি কথা? জন্তুৰ হঠাৎ এক্সিডেণ্ট হৈ গ'ল নহয়। হয়তো চাগে তোমাক চাব অহাৰ কথাটো শুনি আহি আৰু হয়তো এনেকুৱা হ'ল। কি? হেল্ল'। 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 আৰে ভণ্টি কি হ'ল? হেল্ল'। তুমি টেনশ্যন নল'বা, মই তোমাৰ ওচৰত যাই আছোঁ। तुम मिले देखे ले और जीने को क्या